হেল্ল' ভিউৱাৰ্ছ, আজি ৰান্ধিব ওলাইছোঁ ছাগলীৰ মাংস। অতি সহজ আৰু ঘৰুৱা পদ্ধতিৰে ৰান্ধিব ওলাইছোঁ। মোৰ পাকঘৰলৈ আপোনালোকক স্বাগতম জনালোঁ। পলম নকৰি বেলটো বজাই ভিতৰলৈ সোমাই আহক, ভিডিঅ'টো আৰম্ভ কৰোঁ। এয়া ছাগলীৰ মাংস লৈছোঁ 400 গ্ৰাম। লগতে লৈছোঁ 3টা ডাঙৰ সাইজৰ পিঁয়াজ, দীঘল দীঘলকৈ কাটি লৈছোঁ। আৰু লৈছোঁ অলপ গোটা মছলা, এডোখৰ ডালচিনি, 2টা ইলাচি, 2টা লং আৰু 2টা শুকান জলকীয়া। লগতে লৈছোঁ আদা, নহৰু আৰু জলকীয়া একেলগে বটি লৈছোঁ। গোটা ধনিয়া লৈছোঁ 1 চামুচতকৈ অকণমান কম। গোটা জিৰা লৈছোঁ 1 চামুচতকৈ অকণমান কম। এতিয়া এখন কেৰাহীত সৰিয়হ তেল গৰম হ'বলৈ দিলোঁ। তেল গৰম হোৱাত শুকান জলকীয়াৰ সৈতে ৰখা গোটা মছলাখিনি দি দিলোঁ। জিৰা আৰু ধনিয়াখিনিও একেলগে দি দিলোঁ। 30 ছেকেণ্ডমান লৰাই দিছোঁ। জুইৰ পৰিমাণটো কিছু কমাই ৰাখিছোঁ। এতিয়া দি দিছোঁ কুটি ৰখা পিঁয়াজ। ভালকৈ লৰাই দিছোঁ। পিঁয়াজখিনি কোমল হোৱাকৈ ভাজিব লাগিব। প্ৰায় 1-1.5 মিনিটমান ভাজিব লাগিব। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে আমি ভাজিব লাগিব। এয়া পিঁয়াজখিনি ৰঙচুৱা হৈছে, ৰঙচুৱা হৈ পৰিছে পিঁয়াজখিনি। এতিয়া দি দিছোঁ আদা, নহৰু আৰু কেঁচা জলকীয়া বটা। ভালকৈ লৰাই দিছোঁ সকলোখিনি মছলা। আদা নহৰুৰ কেঁচা গোন্ধটো যোৱালৈ পুনৰ 1 মিনিটমান ভাজিব লাগিব। ভালকৈ লৰাই ভাজিছোঁ। এতিয়া দি দিছোঁ প্ৰয়োজন অনুযায়ী নিমখ। ভালকৈ লৰাই দিছোঁ। পিঁয়াজখিনি কোমল হৈ অহালৈকে ভাজিব লাগিব। এতিয়া নিমখ দিয়াৰ পিছত পিঁয়াজখিনি লাহে লাহে কোমল হৈ আহিছে। ভালকৈ লৰাই দিছোঁ। এতিয়া দি দিছোঁ ছাগলীৰ মাংস। ভালকৈ লৰাই দিছোঁ। মছলাৰ সৈতে ভালকৈ লৰাই দিছোঁ মাংসখিনি। ভালকৈ লৰাই দিছোঁ। গেছৰ পৰিমাণটো কিছু বঢ়াই দিছোঁ। এতিয়া ল' টু মিডিয়াম ফ্লেমত প্ৰায় 3 মিনিট ঢাকন মাৰি ৰাখিলোঁ। এয়া 3 মিনিট পিছত ঢাকনি খুলিছোঁ। দেখিছে মাংসখিনিয়ে গাৰ পৰা পানী ৰিলিজ কৰিছে। এতিয়া দি দিছোঁ 1 চামুচ হালধি গুড়ি, 1 চামুচ ধনিয়া গুড়ি, 1 চামুচ কাশ্মীৰী জলকীয়া গুড়ি, আধা চামুচ জিৰা গুড়ি। ভালকৈ লৰাই দিছোঁ সকলোখিনি। মিহলি কৰি দিছোঁ সকলো মছলা। মাংসখিনিয়ে গাৰ পৰা পানী ৰিলিজ কৰিছে। 2 মিনিটমান ভাজিব লাগিব। পানীখিনি কমি যোৱালৈকে ভাজিব লাগিব। এতিয়া পানীখিনি কিছু কমি আহিছে। এতিয়া দি দিছোঁ সৰু চামুচেৰে 1 চামুচ চেনি। ভালকৈ মিহলি কৰি দিছোঁ। এতিয়া দি দিছোঁ দীঘলকৈ কাটি ৰখা এটা মিডিয়াম আকাৰৰ বিলাহী। পুনৰ লৰাই দিছোঁ সকলোখিনি উপকৰণ। এতিয়া পুনৰ ল' টু মিডিয়াম ফ্লেমত প্ৰায় 10 পৰা 15 মিনিট ঢাকন মাৰি ৰাখিলোঁ। এয়া 10-15 মিনিট পিছত ঢাকনি খুলিছোঁ। দেখিছে মাংসখিনি কিছু নৰম হৈ আহিছে। বিলাহীটো গলি গৈছে। এতিয়াও মাংসখিনি সিদ্ধ হৈ উঠা নাই, সম্পূৰ্ণৰূপে ভজা হোৱা নাই। লৰাই দিছোঁ। এতিয়া দি দিছোঁ 1 কাপ পৰিমাণৰ পানী। পুনৰ ভালকৈ লৰাই দিছোঁ। মিহলি কৰি দিছোঁ সকলোখিনি। জুইৰ পৰিমাণটো ল' টু মিডিয়াম ৰাখিছোঁ। এতিয়া দি দিছোঁ দীঘলকৈ কাটি ৰখা মিডিয়াম সাইজৰ 2টা আলু। লৰাই দিছোঁ সকলোখিনি। এতিয়া পুনৰ ল' টু মিডিয়াম ফ্লেমত 20 পৰা 25 মিনিট ঢাকনি মাৰি ৰাখিলোঁ। এয়া 20-25 মিনিট পিছত ঢাকনি খুলিছোঁ। দেখিছে পানীখিনি কমি গৈছে। মাংসটোৱে গাৰ পৰা কিছু তেল ৰিলিজ কৰিছে। এয়া আলু সিদ্ধ হৈ গৈছে। এতিয়া ঢাকনি নমৰাকৈ জুইৰ ফ্লেমটো কিছু কমাই 10 মিনিটমান ভাজিব লাগিব। বৰ সাৱধানেৰে ভাজিব লাগিব যাতে মাংসখিনি কেৰাহীত লাগি নাযায়। যেতিয়ালৈকে মাংসটোৱে গাৰ পৰা তেল এৰি নিদিয়ে তেতিয়ালৈকে ভাজি থাকিব লাগিব। সাৱধানেৰে ভাজিব লাগিব। ঘনাই লৰাই থাকিব লাগিব যাতে মাংসখিনি তলত লাগি নাযায়। খুব সাৱধানেৰে। জুইৰ পৰিমাণটো কিছু কমাই ৰাখিছোঁ, ল' টু মিডিয়াম ৰাখিছোঁ। যেতিয়ালৈকে মাংসখিনিয়ে গাৰ পৰা তেল ৰিলিজ নকৰে তেতিয়ালৈকে ভাজিব লাগিব। ঘনাই লৰাই দিছোঁ। জুইৰ ফ্লেমটো কিছু কমাই ৰাখিছোঁ। সাৱধানেৰে ভাজিছোঁ যাতে মাংসখিনি কেৰাহীত লাগি নাযায়। এতিয়া মাংসখিনিয়ে লাহে লাহে তেল এৰিব ধৰিছে।
এয়া মাংসখিনিয়ে তেল এৰিছে লাহে লাহে। এতিয়া এইখিনি সময়তে দি দিছোঁ প্ৰয়োজন অনুযায়ী পানী। ভালকৈ লৰাই দিছোঁ। উতল আহিছে, দেখিছে ভালকৈ উতল আহিছে। এতিয়া পুনৰ ল' টু মিডিয়াম ফ্লেমত 20-25 মিনিট আমি ঢাকনি মাৰি ৰাখিলোঁ। মাংসটো সিদ্ধ হ'ব লাগিব। এয়া 20-25 মিনিট পিছত ঢাকনি খুলিছোঁ। এয়া ৰেচিপিটো প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। এতিয়া দি দিছোঁ সৰু চামুচেৰে 1 চামুচ গৰম মছলা। ভালকৈ লৰাই দিছোঁ। ৰেচিপিটো প্ৰায় হৈ গৈছে। এতিয়া পুনৰ 1-1.5 মিনিট ঢাকনি মাৰি গেছৰ ফ্লেমটো বন্ধ কৰি দিছোঁ। এয়া 1 মিনিট পিছত ঢাকনি খুলিছোঁ। সুন্দৰ স্মেল এটা আহিছে, কালাৰটো ধুনীয়া হৈছে, দেখিবলৈ বৰ লোভনীয় হৈছে। এতিয়া পৰিৱেশন কৰি খোৱাৰ সময়। এয়া আমাৰ ৰেচিপি সম্পূৰ্ণ হৈ গ'ল। এতিয়া খোৱাৰ সময়। এনেধৰণৰ ভিডিঅ' উপভোগ কৰিবৰ বাবে আমাৰ চেনেলৰ সৈতে সংযোগ থাকিব বুলি আশা ৰাখিলোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে অশেষ ধন্যবাদ।